Hello everyone, স্বাগতম জনাইছো মোৰ চেনেললৈ পুনৰ এবাৰ সকলোকে আৰু আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম এটা এগ চাওমিনৰ ৰেচিপি একদম সহজভাৱে বনাইছো আৰু খাবলৈ একদম ৰেষ্টুৰেণ্টৰ নিচিনাই হৈছিল আহক তেনেহলে ৰেচিপিটো আৰম্ভ কৰো মই কেনেদৰে বনালো দেখাও আপোনালোকক আৰু এগ চাওমিন বনাবৰ কাৰণে মই প্ৰথমতে প্লেটত কাটি লৈছো দুটা ডাঙৰ সাইজৰ পিয়াজ আৰু দুডালমান ডাংবডি এনেকৈ সৰু কাটি লৈছো আৰু জলকীয়া কেইটামান ফালি লৈছো আৰু কেইফুটামান নহৰু এনেকৈ সৰুকৈ কাটি লৈছো আৰু দুটা গাজৰ এনেকৈ এটো সাইজত দীঘলকৈ কাটি লৈছো আপোনালোকৰ তাত যদি বন্ধাকবি ক্যাপসিকাম থাকে সেয়াও দিব পাৰে এতিয়া মই কেৰাহীত পানী গৰমাইছো পানীখিনি উতলি আহিলে এতিয়া মই দিছো ইয়াতে অকনমান নিমখ আৰু দিছো 1 চামুচ ৰিফাইন তেল আৰু এতিয়া মই নুডলছখিনি দি দিছো নুডলছ মই 3 পেকেট ব্যৱহাৰ কৰিছো এই নুডলছখিনি খুব সৰু পেকেটটো সেই কাৰণে মই 3 পেকেট ব্যৱহাৰ কৰিছো আৰু এতিয়া নুডলছখিনি এখন কাটা চামুচৰ সহায়ত অকনমান লৰাই দিছো আৰু সিজিবলৈ দিছো নুডলছখিনি আৰু মোৰ এই নুডলছখিনি ধুনিয়াকৈ সিজি গৈছে মই এডাল চিঙি চাম এতিয়া আৰু চিঙি দিছো এয়া ধুনিয়াকৈ চিঙি গৈছে নুডলছখিনি অভাৰ কুক কৰিব নালাগে এনেকৈ এডাল চিঙি চালে যদি চিঙি গৈছে তেনেহলে হৈ গৈছে আৰু এতিয়া মই এখন চালনীত এনেকৈ নুডলছখিনি মেলি দিছো আৰু তলত এটা চৰিয়া দিছো যাতে তাতে থকা পানীখিনি নিগৰি যায় আৰু এতিয়া আন এখন কেৰাহীত অকনমান তেল গৰম কৰিছো আৰু তাৰ পাছত দি দিছো দুটা কণীখিনি মই ফ্ৰাই কৰি লম যেহেতু আমি এগ চাওমিন বনাম সেই কাৰণে কণী লাগিব আৰু কণীকিটা মই প্ৰথমতে ফ্ৰাই কৰি লম কণী দুটা ভাঙি দিয়াৰ পাছত অকনমান নিমখ দিছো দি পেলাই মই এনেকৈ ভাজি আছো আৰু এতিয়া আন এখন কেৰাহী গৰম কৰিছো আৰু কেৰাহীত দিছো মই ৰিফাইন তেল কেৰাহীখন ভালদৰে গৰম হ'বলৈ দিছো প্ৰথমতে তাৰ পাছত তেল দিছো আৰু তেলখিনিও খুব ভালকৈ গৰম হ'ব লাগিব আৰু এতিয়া মই হাতখনেৰে দি চাইছো কিমান গৰম হৈছে আৰু ধুনিয়াকৈ গৰম হৈ গল তেলৰ পৰা ধোঁৱা ওলাই গৈছে এতিয়া মই দি দিছো এটা কাটি ৰখা নহৰুখিনি আৰু লগে লগে দি দিছো মই কাটি ৰখা পিয়াজখিনিও আৰু পিয়াজ আৰু নহৰুখিনি অকনমান ভাজি লম আপোনালোকে যেতিয়া চাওমিন বনাব এনেকৈ তেতিয়া ভালদৰে কেৰাহীখন গৰম হ'বলৈ দিব খুব ভালকৈ গৰম হ'বলৈ দিব তাৰ পাছত তেল দিব আৰু তেলটো ভালকৈ গৰম হ'বলৈ দিব কেতিয়াবা চাওমিন বা ফ্ৰাইড ৰাইচ বনালে কেৰাহীত লাগি ধৰে যদি এনেকৈ কেৰাহীখন ভালকৈ গৰম কৰি লোৱা হয় তেতিয়া হলে নালাগে তেনেকৈ গতিকে কৰি চাব এনেদৰে আৰু এতিয়া পিয়াজখিনি অকনমান ভাজাৰ পাছত মই এটা কাটি ৰখা ডাংবডিখিনি আৰু জলকীয়া আৰু গাজৰখিনি এড কৰি দিছো আৰু ধুনিয়াকৈ লৰাই আছো গেছৰ ফ্লেমটো একদম হাই কৰি এই সবজিখিনি ভাজি আছো একদম সহজকৈ বনাইছো ঘৰত যিখিনি বস্তু আছিল সেইখিনি দিয়েই বনাইছো আপোনালোকেও এনেদৰে বনাই খাই চাব আশা কৰিছো নিশ্চয় আপোনালোকে ভালেই পাব আৰু এইখিনি ভাজি আছো অকনমান আধা সিজা হলে হৈ যাব আৰু এয়া সবজিখিনিও ধুনিয়াকৈ ভাজা হৈ গৈছে আধা সিজা আমাক যেনেকুৱা লাগে তেনেকুৱা হৈ গৈছে হেতু পৰ্যায়ৰ পাই গৈছে এতিয়া মই ইয়াতে দিম 1 চামুচ 2 চামুচ ভিনেগাৰ সৰু চামুচেৰে আৰু দিছো এয়া সৰু চামুচেৰে 2 চামুচ সয়া সস আৰু দিছো 1 চামুচ ৰেড চিলি সস আৰু এতিয়া ধুনিয়াকৈ মিক্স কৰি দিছো গুটেখিনি
আৰু দিম অকণমান নিমখ নিমখ যিহেতু নুডলছ সিজাওঁতে দিছিলোঁ গতিকে অকণমান দিছোঁ আপোনালোকেও চাই চিতি দিব আৰু এতিয়া সেইখিনি হৈ গৈছে এতিয়া মই আগতে সিজাই ৰখা নুডলছখিনি ইয়াত দি দিম নুডলছখিনি ধুনীয়াকৈ জৰ্জৰীয়া হৈ গৈছে আৰু নুডলছখিনি ইয়াত দি দিছোঁ আৰু এতিয়া হেতাখনেৰে সৈতে মিক্স কৰি দিছোঁ গেছৰ ফ্লেমটো একদম হাই কৰি 3 মিনিটমান সময় এনেদৰে লৰাই থাকিব লাগিব যাতে গোটেইখিনি ভালদৰে মিক্স হৈ যায় আৰু এতিয়া দুখন কাটা চামুচৰ সহায়ত এনেদৰে মিক্স কৰি দিছোঁ পুনৰ হেতাখনেৰে মই দুবাৰমান মিক্স কৰি দিছোঁ এতিয়া মই কেৰাহীখন টছ কৰি দিম এনেদৰে কৰিলে ধুনীয়াকৈ চাওমিনখিনি মিক্স হৈ যায় আৰু হৈ গ'ল একেবাৰে শেষত মই এয়া দিছোঁ ভাজি ৰখা কণীখিনি আৰু মিক্স কৰি দিছোঁ আৰু এতিয়া গেছৰ ফ্লেম অফ কৰি দিলোঁ আমাৰ এগ চাওমিন ৰেডি হৈ গ'ল খাবলৈ সঁচাকৈ বিৰাটেই টেষ্টি হৈছিলে যদি আজি ৰেচিপিটো ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব